ময়ো তেওঁৰ জীৱনৰ কাৰণে এটা মায়া, তেওঁ মোৰ জীৱনৰ কাৰণে এটা মায়া। আৰু সেই মায়াটো মই এৰি পেলাই মই যেতিয়া যামগে তেতিয়াহে সেই মায়াটো মোৰ লগত যাব। আমি তেতিয়া একেলগে থাকো, আমি কেইটাই এই পুফৰণিয়াত এটা ঘৰত আছিলো। ঘৰটোতে থাকো আৰু মইতো তেতিয়া বিয়া কৰাইছো। ঘৰত এগৰাকী মাইকী মানুহ থাকে কাৰণে গোটেইকেইটা ঠিকে থাকে। আৰু তেতিয়াই মদ পানীৰ কথাবিলাক ইমান 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 হেৰি নহয় আৰু আমি ভেৰি অকেজনেল আৰু কিবা ধৰণৰ আমাৰ নিজৰ কামত ফ'কাছ, প্ৰেক্টিছ। আৰু আমি যি কিনিছিলো, আমি যদি চাউল 1 কেজিও কিনো আমি তেতিয়া তাৰমানে লিখি থওঁ। এওঁৰ ক'ৰবাত কাগজবিলাক এতিয়া উলিয়াই পেলাই অকণমান কন্দা কটা কৰি থাকে মাজে মাজে। মই বোলো এইবিলাক থৈ দিয়া আৰু নাই। তেতিয়া মই এটা গ্ৰাউণ্ড এটা পিন্ধো। গ্ৰাউণ্ডটো মানে কি আৰু সেই নাইট গ্ৰাউণ্ডটো যে আমি নৰ্মেলি এই নাগা চলবিলাকেদি বনোৱা নাইট গ্ৰাউণ্ডবিলাক দেখিছে চাগে, অসমত হাউচ কোটবিলাক তেনেকৈ চলে। আৰু তেতিয়া এজন গীটাৰিষ্ট ৰিচি চেম্বৰা এটা এলবাম ওলাইছিলে। এলবামটো কেছেট এটা মই কিনি আনিলো আৰু মই তাৰ কাভাৰ পেজটোহে সি চাই আছে। মই বোলো গানকেইটা শুনা না, কাভাৰটো চোৱা না। মই বোলো গান শুনা, কাভাৰটো চোৱা। সি এনেকুৱা ধৰণৰ কথা মানে মই কওঁ গান শুনা। কাভাৰটোত আছে কি ৰিচি চেম্বৰে এটা হেট পিন্ধি আছে আৰু এটা লং কোট পিন্ধি পেলাই এটা এনেকুৱা ষ্ট্ৰীট এটা তেনেকে খোজকাঢ়ি অহাটো মানে এনেকুৱা ধৰণৰ খোজকাঢ়ি অহা এটা হেৰি আছে। আৰু এজন আৰ্টিষ্ট আছিলে জে কেল। মই জে কেলৰ আচলতে হেৰি নাছিলে, কোনো ধৰণৰ ফটোগ্ৰাফছ নাছিলে। আৰু তেওঁৰ ৰেয়াৰলি কেইটামান ফটো আছিলে, হেট পিনাৰ ফটো এটা আছিলে, কিন্তু মুখখন দেখা নাপায়। চ' বহুত ক্ষেত্ৰত জুবিনৰো তেনেকুৱা কিন্তু ফটো কিছুমান আছে যে হি ৱাজ ইনস্পায়াৰ্ড, বহুত ক্ষেত্ৰত আছে। আৰু এই যে লং কোট পিন্ধি পেলাই সেইটো তাৰ মূৰত সোমাই আছে। এতিয়াতো লং কোট এটা কিনাটো অসম্ভৱ আমাৰ কাৰণে, আমি এফৰ্ড কৰিবলৈ দিগদাৰি আছে। চ' আমাক এখন লেপ লগা হৈছে, ঠাণ্ডা পৰিছে। এখন লেপ কিনিবলৈ গৈছো। মোৰ ভিন্দৰ এখন স্কুটাৰ আছিলে, সেইখন স্কুটাৰে মই লৈ ফুৰো আমাৰ বিয়াৰী বসন্তী। আৰু আমাৰ বাহন সেইখনেই বেচিকেলি বাজাজ ছুপাৰ স্কুটাৰ এখন হালধীয়া ৰঙৰ। সেইখন লৈ ঘূৰি ফুৰি, সেইখন লৈ তাক পিছফালে বহাই লৈ গৈছো। মই বোলো এডাল কেলে পিন্ধিলা এখন, ঘৰতে পিন্ধা বস্তু। মোৰ গ্ৰাউণ্ডটো পিন্ধি গৈছে, তাতে মোৰ গ্ৰাউণ্ড মানে ঘৰত পিন্ধা গাউনটোৱে ধুনীয়াকে পিন্ধিছে, ব'লা যাওঁ। আপোনাৰ চাইজৰ গাউনটো, মোৰ চাইজৰ গাউনটো গোটেইটো নাইকিয়া হৈ গৈছে আৰু হাত চাতবিলাক ওলমি আছে, কুচাই মেলি লৈছে আৰু গোটেই গ্ৰাউনটো ইয়ালৈকে আছে। তাক স্কুটাৰ পিছফালে বহাইছো, ব'লা আমি লেপ এখন কিনি আনিব লাগিব নে। লেপ এখন কিনি আনিলোগে। সেই শিলপুখুৰীত যে দোকানবিলাক আছে তাৰ পৰা ফুটফুটীয়া ৰঙালীলা থকা লেপ এখন কিনি আনিছো। আৰু কাৰণ লেপৰ কাভাৰটো লগাবলৈও আমাৰ সামৰ্থ্য নাই আছিল। লেপখন কিবাকে বহুত দিনৰ মূৰত কিনিছো, ঠাণ্ডাতে কুচি মুচি গোটেইকেইটা শুই থাকো। বহুত দিনৰ মূৰত আমি লেপ এখন কিনিছো, আমাৰো আনন্দ লাগিছে। আহি পেলাই সেই তেতিয়া আমি পুফৰণিয়াত থাকো, যিহেতু ৰেলৱে ক্ৰচিংটো বন্ধ আছে, তাতে কোনোবা এটা চাধা মাৰি আছে, চাধা তাৰপিছত সি লৈ পেলাই এনেকে চাধা মাৰি আছে। মই বোলো হৰা, তুমি ৰিচি চেম্বৰত চালা, চাই পেলাই গ্ৰাউণ্ডটোও পিন্ধিলা, পিন্ধি পেলাই আকৌ চাধাটো মাৰি আছা, এইটো অলপ অংশটো নাই মিলা নেকি। চ' ই টুক ইট ভেৰি চিম্পলি ন। মই কি নহ'ব, বঢ়িয়া লাগিছে ন মোক। বোলো এতিয়াতো তুমি পিন্ধিছা, ভাল লাগিছে বুলি ক'বই লাগিব। বেয়া লাগিলে বুলি ক'বলৈ হ'লেও তুমি ভাল লাগিছে বুলি ক'বা।